ব্লেনো আলফা মডেলখন অন ৰোড প্ৰাইচ চলি আছে 10,31,000 টাকা আলফা মডেলখন চলি আছে বৰ্তমান আমাৰ অসমত 10,31,000 টাকা অন ৰোড প্ৰাইচ চলি আছে এতিয়া মোৰ ঘৰৰ গোৱালপাৰা ইয়াৰ 1,000-2,000 টাকা ডিফাৰেন্স হ'ব কিন্তু আমাৰ অসমত অফিচিয়েল বেছত চলি আছে 10,31,000 টাকা অন ৰোড প্ৰাইচ চলি আছে আলফা মডেলখন এতিয়া 2 বছৰৰ কাৰণে যদি আপুনি লয় তেতিয়াহ'লে মিনিমাম ডিপি দিব লাগিব আপোনাৰ 3 লাখ টাকা মান্থলি ইএমআই আহিব আপোনাৰ 33,900 টাকা আপোনাৰ মান্থলি ইএমআই দিব লাগিব আৰু টোটেল ইন্টাৰেষ্ট পৰিব আপোনাৰ 82,621 টাকা আপোনাৰ টোটেল ইন্টাৰেষ্ট পৰিব মানে আপুনি 2 বছৰৰ কাৰণে যে ল'ব তাৰ কাৰণে আপোনাক সুদ দিব লাগিব 82,621 টাকা আপোনাক সুদ দিব লাগিব আৰু ইন্টাৰেষ্ট ৰেট পৰিব 10.5 আৰু টোটেল এমাউন্ট হ'ব আপোনাৰ 11,13,621 টাকা টোটেল আপোনাৰ এমাউন্ট হ'ব মানে আপুনি 2 বছৰৰ কাৰণে যে ল'ব টোটেল আপোনাক দিব লাগিব 11,13,621 টাকা আপোনাক টোটেল দিব লাগিব আৰু 3 বছৰৰ কাৰণে ল'লে আপোনাক ডিপি দিব লাগিব 3 লাখ টাকা মান্থলি ইএমআই আহিব আপোনাৰ 23,760 টাকা আপোনাক মান্থলি ইএমআই দিব লাগিব টোটেল ইন্টাৰেষ্ট ৰেট পৰিব আপোনাৰ 1,24,335 টাকা টোটেল আপোনাৰ সুদ দিব লাগিব মানে আপুনি 3 বছৰৰ কাৰণে ল'ব তাৰ কাৰণে আপোনাক সুদ দিব লাগিব 1,24,335 টাকা আপোনাক সুদ দিব লাগিব ইন্টাৰেষ্ট ৰেট পৰিব 10.5 আৰু টোটেল এমাউন্ট পৰিব আপোনাৰ 11,55,335 টাকা আপোনাক টোটেল দিব লাগিব 3 বছৰৰ কাৰণে 11,55,335 টাকা টোটেল আপোনাক দিব লাগিব আৰু 4 বছৰৰ কাৰণে যদি আপুনি লয় 3 লাখ টাকা আপোনাক ডিপি দিব লাগিব মান্থলি ইএমআই আহিব 18,716 টাকা মান্থলি ইএমআই আহিব আৰু টোটেল ইন্টাৰেষ্ট পৰিব মানে আপুনি 4 বছৰৰ কাৰণে যে ল'ব তাৰ কাৰণে আপোনাক সুদ দিব লাগিব 1,67,371 টাকা আপোনাক টোটেল আপোনাক ইন্টাৰেষ্ট দিব লাগিব আৰু ইন্টাৰেষ্ট ৰেট পৰি আছে আপোনাৰ 10.5 আৰু টোটেল এমাউন্ট হ'ব আপোনাৰ 11,90,371 টাকা আপোনাক টোটেল আপোনাক দিব লাগিব 4 বছৰৰ কাৰণে আৰু ডকুমেন্টছ লাগিব আপোনালোকৰ ভোটাৰ আই কাৰ্ড পেন কাৰ্ড আধাৰ কাৰ্ড বেংক বইখন দিব লাগিব দিয়াৰ পিছত আপোনাৰ 2 ঘণ্টামান প্ৰসেসিং হ'ব প্ৰসেসিং যদি এপ্ৰুভ হয় তেতিয়াহ'লে এখন আপুনি ল'ব পাৰিব আৰু মই এনেকা টাইপত যদি আপোনাক যিকোনো গাড়ী আপোনাক ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্টত জনাব মই আপোনালোকক দেখাই দিব চেষ্টা কৰিম